হয়, বতা চৰাই ব্যৱসায় আৰু ইয়াৰ মাংসৰ কণীৰ উপকাৰিতা। ঠিকে শুনিছে যে বতা চৰাইৰ মাংস অন্য মাংসৰ তুলনাত বহু গুণে উপকাৰিতা আছে। বৈজ্ঞানিকসকলে প্ৰমাণ কৰি পাইছে যে বতা চৰাইৰ মাংসৰ প্ৰচুৰ পৰিমাণে প্ৰ'টিন, চৰ্বি আৰু কেলৰি পোৱা যায় আৰু কণীসমূহত এ ভিটামিন পোৱা যায়। ইহঁতৰ কণী খালে মানুহে বিভিন্ন ধৰণৰ বেমাৰৰ পৰা হাত সাৰি থাকিব পাৰি। উদাহৰণস্বৰূপে চুলি সৰা, ছালৰ ৰোগ, হৃদৰোগ, ডায়েবেটিছ, সকলো ধৰণৰ নতুবা যাৰ শৰীৰ দুৰ্বলতা অনুভৱ, তেওঁলোকে এই মাংস বা কণী খাব পাৰে। আৰু এই বতা চৰাই কণীৰ মাংস ব্যৱসায়ৰ কাৰণেও অতি উত্তম। বৰ্তমান সময়ত ই মানুহৰ মাজত সমাদৰ লাভ কৰিছে। আজিলৈ ইমানেই, ধন্যবাদ।